Hello and welcome back to my channel. বহুত দিনৰ মূৰত নতুন এটি ভিডিঅ' লৈ পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। So guys, মোৰ মাতটো দেখি গম পাইছেই চাগে মোৰ মানে অৱস্থা বহুত বেয়া। মানে একদম চৰ্দি লাগি যেহেতু বতৰটো চেঞ্জ হৈছে তো মানে একদম বেয়া হৈ গৈছে অৱস্থা। আজি মানে একদম কথাও ভালকৈ ক'ব পৰা নাই, মোৰ নাকৰ পৰা পানী ওলাই আছে। ষ্টিল মই ভাবিলোঁ ব্লগ এটা দিওঁ, বহুত দিন দিয়া নাই, ভিডিঅ' পষ্ট কৰা নাই, তেনেকৈ বিজি আছিলোঁ, বিয়া চিয়া আছিল কিবাকিবি ধেৰ। চ' আৰু এইখিনিতে মই আপোনালোকক কওঁ যে মে' বি দিছ ইজ মাই লাষ্ট ব্লগ ইন গুৱাহাটী। নেক্সট ব্লগটো চাগে মই পূৰা হোষ্টেলতে দিব লাগিব। আছে যোৱাৰ দিনাৰটো বেলেগ কথা চাওঁ, মানে আধা গুৱাহাটী আধা ডিব্ৰুগড় ব্লগ। তো গুৱাহাটীত চাগে মোৰটো লাষ্ট ব্লগ। চ' ব্লগটো স্কিপ নকৰাকৈ চাই থাকক। আৰু মোৰ লগতে বান্দৰনীকো লৈ আহিছোঁ আজি অলপ ফুৰিব নহয়, কামতে আহিছোঁ, সেয়াই আৰু। চ' সেয়াই আৰু চাই থাকক ভিডিঅ'টো। মানে ফুল ছিঙিব গৈছে, ফুলৰ লগত ফটোশ্বুট কৰিব আজি আমাৰ শিখা ব্লগাৰে। চ' চাওকচোন বাৰু কি ফটো উঠে লাহেকৈ। এয়া আকৌ ক'ৰবাৰ পৰা জাবৰ জোঁথৰ উঠাই লৈ আহিছে। এয়া তলৰো জাবৰ আনিছে তাই লগতে। আহিছে ফটোবিলাক চাবচোন। এয়া আমি কেইটা, আমাৰ মিছ ইউনিভাৰ্চ। মোৰ ইউটিউবত তোমাক মিছ ইউনিভাৰ্চ বুলিয়ে জানে আৰু চবে, কাৰণ তোমাক মই ফেমাছ কৰি দিছোঁ। ঘৰৰ ইউনিভাৰ্চ, ঘৰৰ কেমেৰা চাই মানুহ চাই নহয়। চ' সেয়াই আৰু চাই প্ৰীতি চলিছে। পিছে দেখো, পিছে দেখিছে গালি পাৰি আছে। চ' অলপ আহিছোঁ বজাৰৰ ফালে, মোৰ অলপ কাম আছিলে, কৰি মেলি ল'লোঁ, গধূলিয়ে হৈ গ'ল। মাস্কটো পিন্ধিয়ে লৈছোঁ দিয়ক, আৰু চৰ্দি লাগি আছে ন, সেইটো কাৰণে। চ' সৰু আজি মোৰ লগত লাষ্ট ফুৰিবা আৰু মাহী, আজি মোৰ লগত লাষ্ট ওলাবা। কেনেকুৱা লাগিছে? আৰে বিয়া হৈ নগ'লেও মই আৰু আহিব নাপাম আৰু। কি কৈছা? আচ্ছা আচ্ছা। এয়া আমাৰ মিছ ইউনিভাৰ্ছে দাম দৰ কৰি থকাৰ দৃশ্য, বাৰ্গেনিং কৰাৰ দৃশ্য। মাহী, বাৰ্গেনিং কৰাৰ দৃশ্য কৰিবই লাগিব। এইটো হয় নতুন কাভাৰৰ। পিছত দেখাম দে, পিছত আনবক্সিং কৰি দিম। এয়া চানা খাই আছে, ভোক লাগিছে। দাওক দে তোৰ ভোক। এয়া কি খাই আছে? শেষে চালা। ये है मेरी हालत, सर्दी हुआ हालत। পেলাই থোৱা নাই। চ' এয়া আমাৰ ইভিনিং হৈ গ'ল, 3টা বজাতে ওলাইছিলোঁ ঘৰৰ পৰা, এতিয়া বাজিল 7টা 7। উই আৰ ষ্টিল হিয়াৰ। মাহী, কুৰ্তা ল'লা তুমি? ভাল লাগিছেনে মনটো? মাহী মানে ফেঞ্চিত আহিলে এটা কুৰ্তা নল'লে মাহীৰ মানে একদম মনটো কিবা কিবি হৈ যায় একদম। বাৰু সেয়াই আৰু। কিন্তু ঘৰত যে নাইটিটো হেৰিটো পিন্ধিলে ভাল লাগিব ন, পইচা কেইটা কিয় ল'ম? সেইটোতো সেই একেই, তোৰতো তেওঁলোকে দিছিলে নল'লি, এইটো সেনেকুৱাটো আৰু তাৰ পিছত আহি কটনৰ ফ্ৰণ্টত যদি ম'ম' নাখাওঁতে কিনো আৰু ফুৰা হয়। এয়া
মই বৰ্তমান বিচনাত মানে অৱস্থা বহুত বেয়া হৈ গৈছে মোৰ মানে একচুৱেলি মই যাব নালাগিছিল আজি একদম চৰ্দি তৰ্দি লাগি মানে এনেকুৱা হৈছিল এতিয়া মানে আৰু বেছি বেয়া হৈ গৈছে মোৰ একদম এই পাৰ্টটো মানে একদম কাম নকৰা হৈ গৈছে চ' সেইকাৰণে মই ভিডিঅ'টো মানে এণ্ড কৰিব নাপালোঁ কিবা এটা খালোঁ খাই কেনে মানে ঘৰত আংকল এজনো আহিছিল তো মানে তেনেকৈ ভিডিঅ'টো তেনেকেই থৈ দিলোঁ চ' এইটোৱে আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগে দেন অলপ মৰম দিব আৰু বাছ বেছিদিন নাই আৰু ছানডে মে বি যাম চ' নতুন নতুন ভিডিঅ' আহি থাকিব মই দেখুৱাম বহুত বহুত ধুনীয়া ধুনীয়া জেগা য'ত য'ত মই যাব পাৰোঁ চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এণ্ড ডেটছ অল চ' যদি মোৰ এই অজীৱ গৰীব ভিডিঅ'টো চাই ভাল লাগে দেন লাইক কৰি দিব চ' বাই বাই টিল দেন ষ্টে হেপ্পী ষ্টে হেল্ডি এণ্ড আই লাভ ইউ